মই উপস্থিত থাকিলেও আপোনালোকে সকলোৱে দেখিছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ যি আবেদন পত্ৰ বিতৰণ সেই অনুষ্ঠান কেন্দ্ৰীয়ভাৱে তেখেতে গুৱাহাটীত মুকলি কৰিলে। ইতিমধ্যে আমিও ফকীৰা গ্ৰাম মহাবিদ্যালয়ত উপস্থিত থাকি ইয়াৰ ছাত্ৰ ছাত্ৰীসকলক যি নিযুত মইনা আৰু নিযুত বাবুৰ যি আবেদন পত্ৰ সেই আবেদন পত্ৰ মই বিতৰণ কৰিলোঁ। আৰু লগে লগে আমি এটা কথাই ক'ব বিচাৰিছোঁ, অসমৰ শিক্ষা ক্ষেত্ৰত আগবঢ়াই লৈ যোৱাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যথেষ্ট কাম কৰি আছে। আৰু এই কাম কৰাৰ ক্ষেত্ৰত আপোনালোকে দেখিছে যে এই বানে বিধ্বস্ত হৈ থকা সময়তো তেখেতে ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ লগত হেতালি খেলা নাই। তেখেতে বানপানী বিধ্বস্ত হৈ থকা সেই অঞ্চলসমূহ যেনেকৈ সহায় কৰি আছে, ঠিক একেদৰে ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই লৈ যোৱাৰ কাৰণে যিখিনি তেওঁলোকৰ সুবিধা আছে সেই সুবিধাখিনি প্ৰদান কৰাৰ কাৰণে তেখেতে কাম কৰি আছে। আমি ভাবোঁ আগন্তুক দিনত শিক্ষা খণ্ডৰ ক্ষেত্ৰত যথেষ্ট তেখেতে আৰু কাম কৰিব। শিক্ষামন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে যথেষ্ট আগভাগ লৈছে আৰু মই ভাবোঁ আগন্তুক দিনবিলাকত অসমৰ শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি হ'ব আৰু আমাৰ যি BTC শিক্ষাৰ যি ক্ষেত্ৰত এই ক্ষেত্ৰতো অগ্ৰগতি হ'ব বুলি মই আশা ৰাখিছোঁ। আপোনালোকে এটা বস্তু জানে যে নিযুত মইনা আঁচনিৰ জৰিয়তে যিবিলাক ড্ৰপ আউট ছাত্ৰ ছাত্ৰীসকল আছে, মানে বাল্যবিবাহ আৰু ড্ৰপ আউট ছাত্ৰ ছাত্ৰীৰ হাৰ কমাব বিচাৰিছে। আৰু আমি দেখিছোঁ এইকেইটা বছৰত যথেষ্ট ড্ৰপ আউটৰ সংখ্যা কমিছে আৰু যথেষ্ট শিক্ষা ক্ষেত্ৰত অগ্ৰগতি হৈছে। তো মই ভাবোঁ এনেকুৱা ধৰণৰ আঁচনিয়ে যথেষ্ট লাভৱান হ'ব আৰু শিক্ষা ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই লৈ যোৱাত সহায় কৰিব। নাই, আমি কৈছোঁ ইতিমধ্যে মই বিধানসভাতো কৈছোঁ বা ইয়াৰ আগৰ বিধায়ক সন্মানীয় ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়াও কৈছে যে আমাক চাইন্স চিষ্টেমটো ফকীৰা গ্ৰাম মহাবিদ্যালয়ত অনতিপলমে লাগে। ইয়াৰ পৰা মই পোনে পোনে আকৌ দিছপুৰলৈ গৈ আছোঁ। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত এটা কথা লৈ আলোচনা আছে। তাতে মই আকৌ এবাৰ ক'ম, যিমান সোনকালে পাৰে ফকীৰা গ্ৰাম মহাবিদ্যালয়ত চাইন্স চিষ্টেমটো আমাক দিব লাগে। তাৰ লগে লগে এই অঞ্চলত থকা যিবিলাক আমাৰ হায়াৰ ছেকেণ্ডেৰী আছে, হায়াৰ ছেকেণ্ডেৰীবিলাকতো চাইন্স চিষ্টেমৰ ব্যৱস্থাপনা কৰিব লাগে বুলি শিক্ষামন্ত্ৰীক ইতিমধ্যে মই জনাইছোঁ। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাম, তাৰ কাৰণে যি যাৱতীয় ব্যৱস্থাপনা কৰিব লাগে আমি কৰি আছোঁ। ফকীৰা গ্ৰাম মহাবিদ্যালয়ৰ যাৱতীয় ব্যৱস্থা প্ৰায় সম্পূৰ্ণ হৈছে। ইয়াতে অকল চাইন্স চিষ্টেমটো দিব লাগে, সেইটোৰ কাৰণে বিলম্ব কৰি থকা হৈছে। আমি আজি আকৌ এবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাই খুব সোনকালে যাতে আমাৰ ফকীৰা গ্ৰাম মহাবিদ্যালয়ত চাইন্স চিষ্টেমটোৰ ব্যৱস্থাপনা কৰি এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক যি ছায়েন্সৰ ক্ষেত্ৰত তেখেতে আগবঢ়াই লৈ যাব বিচাৰিছে। কাৰণ তেখেতে এটা কথা কৈছে যে ছায়েন্সৰ প্ৰতি আমাৰ ল'ৰা ছোৱালীৰ ধাউতি আজিকালি কমি গৈ আছে। গতিকে ছায়েন্সৰ প্ৰতি আগ্ৰহী কৰিবলৈ ছায়েন্স ষ্ট্ৰীমটো থাকিব লাগিব। গতিকে মই অনুৰোধ জনাব বিচাৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনালোকৰ জৰিয়তে আমাৰ ফকীৰা গ্ৰাম মহাবিদ্যালয়ৰ ছায়েন্স ষ্ট্ৰীম অনতিপলমে কৰি দিয়াৰ যেন তেখেতে ব্যৱস্থা কৰে, তাকে মই অনুৰোধ